এটা দুটা নহয় 80টামান আছে আৰু ওলাই সোমাই আমি এবাৰ দাওঁ এবাৰ ধৰোঁ এবাৰ ধৰোঁ তেনেকৈ হৈ আছে আৰু দুমুঠি লৈ আকৌ দৌৰিব লাগিব আকৌ আহি দাব লাগিব তেনেকৈ কৰিছোঁ এতিয়া এবিঘা দুবিঘা নহয় এইডোখৰ গোটেই ধৰ এপোৰা মাটিয়ে হ'ব দাবই পৰা নাই গছকি দিছে আৰু খাইছে এফালে মানে আপোনালোকে ধান দাই আছে এফালে হাতীয়ে ধান খাই খাই পিনে খাই আছে দাই আছোঁ আৰু এতিয়া মানুহ খেদিলেও এতিয়া মানুহ চোচা মাৰি আহে এনেকৈ হৈছে সেইটো কাৰণে আৰু কি কৰিব আৰু দাই আছোঁ তেনেকুৱাই খেদি এতিয়া হ'ব আৰু সপ্তাহে হ'ল আৰু 6 দিনমান ৰাতি টোপনি নহয় নাই ৰাতিৰ টোপনি নাই আৰু মানে চবেই ঘৰে ঘৰে থাকিলেও থাকিবলৈ মন নাযায় আকৌ ইয়ালৈ ওলাই আহিব লাগে চাবলৈ এনেকৈ হৈছে আকৌ ল'ৰাকেইটাও এৰিব নোৱাৰি আকৌ সিহঁতৰ হাতী ৰখীয়াকেইটাক ভাত আনি দিব লাগে চৰিয়াত বান্ধি এনেকুৱা মানে বন বিভাগ আহিছে না ফৰেষ্টৰ আহিছে নাই ফৰেষ্টৰ এনেই আহে অহাটো মানে মুখতহে শুনো দে বোলে হেৰি আহিছে বুলি দেখিয়ে নাপাওঁ ফৰেষ্টৰ আৰু ধান দাই আছোঁ বাবা ওচৰতে আছে খেদি আমাক খেদিলে আমি আৰু গুচি যাওঁ আকৌ পুটুকলৈ আহি পেলাই দুমুঠি দাওঁ আৰু গুচিয়ে যাওঁ খেদে তেতিয়া কৰিছে শেষে কৰিলে যিকেইটা বাচি হেৰি কৰিছে সেইকেইটাকে বুটলি নিছোঁ কাটি মেলি আছে ভালেমান ডোখৰ 100তকৈও অধিক হাতী আছে বুলি স্থানীয় ৰাইজে অৱগত কৰিছে খুমটাই বিভিন্ন প্ৰান্তত চাওক কিদৰে বৰ্তমান সময়লৈকে বিঘাই শালি ধানৰ খেতি নষ্ট কৰিছে খাই গছকি শেষ কৰিছে কিন্তু এই ক্ষেত্ৰত বন বিভাগৰ ফালৰ পৰা কোনো পদক্ষেপ গ্ৰহণ নাই কৰা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে বন বিভাগলৈ আৰু কি হাতীয়ে খোৱা নি হয় ক'ৰবাত কেনেকৈ অকণ আছে তাকে বেছি নাপায় ধানখিনি খাবলৈ আহিবলৈ দিবি আৰু অকণ সেইখিনি হৈ দে গধু নহ'লে নাযাব নহয় মাৰি দিবি আমি এতিয়া খেদিবলৈ আহিছোঁ কালিও খেদিছোঁ কালি চাৰিওফালে মানুহ আছে চবফালৰ মানুহ থাকিলে হাতীজাক ওলাবলৈ ৰাস্তা নাপায় আমাৰ বন বিভাগে চেষ্টা কৰিছে খেদি নিবৰ কাৰণে দিনৰ ভাগত খেদিব নোৱাৰি চবফালে মানুহ পথাৰত থাকে ধান কাটি আছে এতিয়া আৰু খেদি দিয়াৰ পিছত কোনফালে গুচি যায় কোনো ক'ব নোৱাৰে সেইটো কাৰণে আমি দিনত খেদিব নোৱাৰোঁ ৰাতি হাতীজাকটো খেদিবলৈ সুবিধা হয় নেকি ৰাতি যদি কাঠনি নাথাকে ফিল্ডত বা সেনেকুৱা মুকলি ঠাইত থাকিলে মানে আমি যিমান ৰাতি অলপ খেদি নিব পাৰোঁ ৰাইজেও আমাক সহযোগ কৰি গোটেই এটা ৰাস্তা এৰি দিলে মানে হাতীখিনি যাবলৈ সুবিধা হ'ব নহয় ৰাইজে সহযোগ থাকিব লাগিব আমি 5জন বুলিয়ে নহয় আমাৰ নিৰ্দিষ্ট এটা বেলেগ ঠাইত ডিউটি থাকে আজি আমি ডিউটিতে আছিলোঁ ডিউটিৰ পৰা বাহিৰে আহিছোঁ ইয়ালৈ ৰাইজৰ সহযোগ কৰি পেলাই আমি খেদাৰ চেষ্টা কৰিম ধৰক আজি এতিয়া আমাৰ মানুহে ধৰক পাহাৰবিলাক ধ্বংস কৰিছে আৰু সেইকাৰণে হাতীবিলাক আমাৰ ভৈয়ামলৈ নামি আহিছে গতিকে আমাৰ মানুহবিলাকেই ধৰক
হেৰি পাহাৰবিলাক ধ্বংস কৰি দিছে, তো তেওঁলোকে আমাৰ গাঁৱলৈ আহিবই, গতিকে সেইটো সমস্যা হৈছে এটা। আপোনালোক ক'ৰ পৰা আহিছে? আমি নুমলী।